আজি ৰাখী পূৰ্ণিমাৰ পবিত্ৰ দিন গুৱাহাটীৰ আটাইকেইখন বৃদ্ধ আশ্ৰমত আজি আমি প্ৰথম সকলো আৱাসীকে এখন আধাৰ কাৰ্ড দিছোঁ যাতে তেওঁলোকে বেংকত একাউণ্ট খুলিব পাৰে। আধাৰ কাৰ্ডৰ লগত আজি আমি তেওঁলোকক এখন ৰেচন কাৰ্ড দিছোঁ যাতে মাহত 5 কেজিকৈ বিনামূলীয়া চাউল তেওঁলোকে পাব পাৰে। তৃতীয়তে আমি তেওঁলোকক দিছোঁ এখন আয়ুষ্মান ভাৰত কাৰ্ড যাতে তেওঁলোকে আমাৰ মেডিকেলত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা ল'ব পাৰে। চতুৰ্থতে আমি তেওঁলোকক অৰুণোদয় আজি অনুমোদন পত্ৰ দিছোঁ। অহাকালি সকলোৰে বেংক একাউণ্টত 1250 টকা সোমাব আৰু তাৰ পিছত প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকাকৈ তেওঁলোকৰ বেংকত সোমাই থাকিব। বৃদ্ধ আশ্ৰমৰ আৱাসীসকলক এই গোটেইকেইটা সুবিধা ৰাখী বন্ধনৰ দিনা দিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। আৰু অকল গুৱাহাটীয়ে নহয়, বাকী জিলা সদৰসমূহতো যিমান বৃদ্ধ আশ্ৰম আছে সকলোতে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, আয়ুষ্মান ভাৰত কাৰ্ড আৰু অৰুণোদয় এই সুবিধাকেইটা যাতে সকলো বৃদ্ধাশ্ৰমৰ আৱাসীক দিয়ে তাৰ বাবে মই জিলা উপায়ুক্তসকলক নিৰ্দেশ দিছোঁ আৰু মই ভাবোঁ যে ছেপ্টেম্বৰ মাহৰ ভিতৰতে সকলোতে এই সুবিধাবিলাক পাই যাব।